অনুষ্ঠানত দুজন ছাত্ৰক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলক মই এতিয়া চিনাকি কৰি দিম আপোনালোকৰ মাজত। তেখেত হৈছে উৎপল ডেকা, আৰু এয়া হৈছে অভিজিত। নমস্কাৰ। উৎপল ডেকাক আমি আজি আমন্ত্ৰণ জনাইছোঁ, অভিজিত মৰমক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে মেট্ৰিক পৰীক্ষা কেনেদৰে দিলে, কেনেদৰে উত্তীৰ্ণ আৰু অৱতীৰ্ণ হ'ল, আমি তাৰ বিষয়ে এতিয়া জানিম। আমি পোনপটীয়া প্ৰথমে আমি অভিজিত মৰমক সুধিব বিচাৰিছোঁ, আপোনাৰ এনে কিমানটা বিষয়ত পৰীক্ষা দিয়া? 6টা বিষয়ত 80 নম্বৰৰ কাৰণে লেটাৰ নাপালোঁ, 6টা বিষয়তে। আৰু যদি 80 পাই যাওঁ লেটাৰ পাই গ'লো হয়, সেইটো কাৰণে অলপমান বেয়া লাগি থাকিল আৰু বেছি নম্বৰৰ বিষয় নাছিল। কি কাৰণে এনেকুৱা হ'ল? এনে তাৰ কি কাৰণে হ'ল বুলি ক'ব গ'লে বহুত কাৰণ আছে। প্ৰথমতে মই পঢ়াত তামানে ভাল আছিলোঁ, মানে গাঁৱৰ ৰাস্তাৰে যিবিলাক ডাম্পাৰ চলে সেই ডাম্পাৰৰ পোহৰত পঢ়া মানে এই ডাম্পাৰখন আহি মোৰ ঘৰ পাৰ হৈ মানে মোৰ এটা কবিতা নষ্ট হৈ যায়। হয়, আপোনালোকে শুনিছে গৰম লাইফৰ যি ৰাইজ আছে, আপোনালোকে শুনিলে ইতিমধ্যে তেখেতে ডাম্পাৰৰ পোহৰত পঢ়িছিল। তেখেত পঢ়াত তীক্ষ্ণ চোকা আছিল বুলিও তেখেতে কয়, কিন্তু কি কাৰণে তেখেতৰ পৰীক্ষাত তেখেতে উত্তীৰ্ণ হ'ব নাপালে, কি কাৰণে? এইটো উত্তীৰ্ণ হ'ব নাপালে বুলি ক'লে বহুত কাৰণ আছে। কলেজত গৈ মই মানে পঢ়াৰ ঠাণ্ডা নাছিল, মোৰ কাম ঠাণ্ডা আছিল। আপুনি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে, আপুনি কলেজত কেনেকৈ গ'ল? সেইকাৰণে মই ক্লাছবিলাক কলেজত কৰিছিলোঁ, মানে আমাৰ একেখনে বিদ্যালয় আছিল। কোনটো ৰুমত ক্লাছ হয় মই ভাবি থাকোঁতে মানে যিটো ৰুমত ক্লাছ বেছিকৈ ষ্টুডেণ্ট বেছি থাকে সেইটো ৰুমত সোমাই ক্লাছটো কৰি গুচি আহোঁ মই। আপোনাৰ মনত কিবা আক্ষেপ? একো আক্ষেপ নাই, মোক ভালে লাগিছে। ঘৰত গৈ পৰীক্ষাৰ ৰিজাল্টটো যেতিয়া মই দেউতাক ক'লোঁ, দেউতা পৰীক্ষাৰ ৰিজাল্ট মোৰ একদম বহুত বেয়া হ'ল, কি বুলি কৈ 2 গালে 2 চন লগাই দিলে। মই বোলো কি আৰু আজিৰ পৰা আগলৈ কি কৰিব? দেউতাই কিবা সুধিছে আজিৰ পৰা তই কোনো স্কুল কলেজ যাব নালাগে, এই ৰিক্সাখন আছে ৰিক্সাখন চলাই থাকিবি দিনটো। আৰু হয় ৰাইজ, আমি আকৌ অভিজিত মৰমৰ ওচৰলৈ, এইবাৰ আমি আহিছোঁ উৎপল ডেকাৰ ওচৰলৈ। আপুনি সৰ্বমুঠ নম্বৰ কিমান লাভ কৰিলে? মই সৰ্বমুঠ নম্বৰ 350 লাভ কৰিলে। 350 কেনেকুৱা অনুভৱ? মোৰ অনুভৱ আজি ভালে লাগিছে। মই আজি মই বহুত দিন আগৰ পৰা চেষ্টা কৰি আছোঁ বাৰু, মেট্ৰিক পৰীক্ষা আহি আছে। মই ৰাতিপুৱা শুই উঠি ব্ৰাছডাল লৈ মই মুখ ধুই মই কিতাপৰ ওচৰলৈ যাওঁ। আপুনি কিমান সময় পঢ়িছিলে? মই দিনটোত মই 22 ঘণ্টা পঢ়িছিলোঁ, আৰু 3 ঘণ্টা এনেকৈ ক'ৰবাত গৈছিলোঁ, এনে অলপ ফুৰি আহিছিলোঁ, আৰু ৰাতিপুৱা দৌৰিব গৈছিলোঁ। এনেকৈ মই টাইমবিলাক পাছ কৰি আছিলোঁ। এতিয়া মই সেইকাৰণে আজি উন্নতি হ'ব পাৰিছোঁ মেট্ৰিক পৰীক্ষাটো, সেইকাৰণে আজি পাছ কৰিব পাৰিছোঁ। সেইটো মোৰ আজি বহুত মনত আনন্দ। আজি মই আপোনালোকৰ এয়া গৰম লাইফত আহি মই ষ্টুডিঅ'ত আহিব পাইছোঁ, সেইটো মোৰ মোৰ হৃদয়ত ভাল লাগিছে, বা মোৰ বহুতখিনি গৌৰৱ, নিজকে গৌৰৱ টানি অনাৰ নিচিনা লাগিছে। আপোনালোকৰ আপুনি যে মেট্ৰিকত মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যে আপুনি সফলতাৰে উত্তীৰ্ণ হ'ল, আগলৈ আপুনি কি কৰিব বিচাৰে? আগলৈ আৰু মই কিবা এটা পঢ়িম, মোৰ ভৱিষ্যতে মোৰ আশা আছে যে মই এজন ভাল ডক্তৰ হ'ম। এতিয়া মই পঢ়ি শুনি মই এজন ভাল ডক্তৰ হৈ যেন মই পাব্লিকক চাব পাৰোঁ, বা ডক্তৰ হৈ জানো ইয়াতকৈ আৰু ওপৰত যাব পাৰোঁ। মই সেইকাৰণে চেষ্টা কৰি আছোঁ। মই এতিয়াও বৰ্তমান এতিয়াও চেষ্টা কৰি আছোঁ, তাতকৈ যেন আৰু ওপৰত যাব পাৰোঁ। এতিয়া মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ, তাৰে পাছত আৰু কি হয় তথাপিতো মই চেষ্টা কৰি আছোঁ। যদি মই এজন ভাল ডক্তৰ হ'ব পাৰোঁ, তাৰে ওপৰত আৰু মই কি কৰিব পাৰোঁ মই এতিয়া বৰ্তমান নিজে চেষ্টা কৰি চাম, তাৰে ওপৰত জানো যাব পাৰোঁ। আপোনালোকৰ গৰম লাইফৰ পৰা জানো মোক চবে সহযোগ কৰিলে মই অলপ আগবাঢ়ি যাব পাৰোঁ। আমি আমাৰ গৰম লাইফৰ পৰিয়ালৰ পৰা আমি আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক, আমি তাকে কামনা কৰিছোঁ। আপুনি ডক্তৰ হ'ব বিচাৰে, সৰুৰ পৰাই সপোন আছিল নে এইটো এতিয়া হঠাতে হোৱা সপোন? হঠাতে মানে মই মেট্ৰিক পৰীক্ষালৈকে 4 মাহমান আছে। তাৰপিছত মই 4 মাহমান থাকোঁতে তেতিয়া মোৰ অনুভৱ হৈছে যে মই এনেকৈ ঘূৰি থকাতকৈ যদি মই ভালকৈ পঢ়ি যদি মই মেট্ৰিক পৰীক্ষাটো দিব পাৰোঁ, তাৰপাছত এতিয়া মেট্ৰিক পৰীক্ষা দিয়াৰ লগে লগে বিভিন্ন ধৰণৰ চাকৰি আহি আছে, বা পুলিচ ডিপাৰ্টমেণ্টে হওক, কিবাই হওক, ডক্তৰে হওক, কিবা হওক, বিভিন্ন ধৰণৰ এতিয়া আমাৰ মামাই আমাক চাকৰি দি আছে। মই ভাবিলোঁ যে মই এনেকৈ ঘূৰি থকাত কৰি যদি মই মেট্ৰিক পৰীক্ষাটো দিওঁ, বা যদি মই ভালদৰে পঢ়োঁ, দেউতাই ক'লে মোক তুমি ভালকৈ পঢ়াৰ পিছত তুমি ডক্তৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা,
সেইটো তুমি নিজে ভৱিষ্যতক লৈকে তোমাৰ টেনশ্যন নাই বুলি কৈছে ভৱিষ্যতে তুমি যদি পঢ়ি এনেকৈ ঘূৰি থাকিলে তুমি কি পাবা তুমি যদি এনে হয় হয় আপোনাক আৰু এটা প্ৰশ্ন দিম। আপুনি এনে পঢ়া সময়খিনি কেনেকৈ পঢ়িছিলে? মই পঢ়া সময়খিনি ৰাতিপুৱা ফাৰ্ষ্ট মই ব্ৰাছ কৰি কিনে মই দৌৰিব গৈছিলোঁ। দৌৰিব যাই তাতে মই 1 ঘণ্টা 1.5 ঘণ্টা দৌৰি আহি মই আকৌ চাহ তাহ খাই এনেকৈ পঢ়িছিলোঁ। কিন্তু আমি শুনা পাইছোঁ যে আপুনি দৌৰিব যাওঁতেও কিতাপ এখন লগত লৈ যায়। লৈ গৈছোঁ মই দৌৰিব যাওঁতে মানে কি মই দৌৰি থাকোঁ, মই পঢ়ি দৌৰি থাকোঁ, মই বহুত কষ্টত পঢ়িছিলোঁ। তাৰে ফিল্ডত মই যাওঁ, ৰাতিপুৱা যাই কিনে ৰাস্তাৰ পৰা পঢ়ি যাই ফিল্ডত দৌৰি মই পঢ়িছিলোঁ। আৰু আমি শুনা পৰ্যন্ত বা আমি যিখিনি গম পাইছোঁ আজি পৰ্যন্ত আপোনালোকৰ ঘৰত কোনো বিজুলীৰ ব্যৱস্থা নাই। ব্যৱস্থা নাছিল। আমাৰ দেউতাই বিৰি আনিছিল ঘৰত। বিৰি আনোতে মই ভাবিছিলোঁ মইতো নপঢ়িলেও নহ'ব। মই ভাবিছিলোঁ মই চবকে কৈছোঁ যে মই এজন ভাল ডক্টৰ হ'ম আৰু মেট্ৰিক পৰীক্ষাত মই যেনেকৈ নহওক মই পাছ কৰিম। তাৰপিছত দেউতাই এনেকুৱা একমুঠা বিৰি আনি কিনে টেবুলত থৈ দিয়ে। তাৰপিছত আৰু মই দেউতাহঁতকো ক'ব নোৱাৰোঁ যে মোৰ লাইন নাই, মই পঢ়িব নোৱাৰোঁ, কিবা নোৱাৰোঁ। আপুনি বিৰি খাইছিলে নেকি? মানে বিৰি টানি পঢ়িছিলে নেকি কেতিয়াবা? ভাবকচোন কেতিয়াবা যেতিয়া ক'লা লেম আনিব পইচা নাই, লাইট আনিব পইচা নাই, তেতিয়া যুগত আমাৰ এতিয়া লাইট আনিব পইচা নাই, কিবা নাই, দেউতাই মোক অসুবিধা দেখালে। তেতিয়া পইচাৰো প্ৰব্লেম আছিল। তেতিয়া তাৰপিছত দেউতাই বিৰি আনি কিনে থৈ দিছিল। মই দেউতাক কোৱা নাছিলোঁ। যেতিয়া দেউতাহঁতে খোৱাৰ পিছত মই বিৰি আনি কিনে মই বিৰি জ্বলাই পঢ়ি বিৰিৰ পোহৰত পঢ়িছিলোঁ। বিৰি যেতিয়া দেউতাৰ তেতিয়া মই আপোনালোকে গম পালে তেখেতে কিমান কষ্ট কৰিছিল, কিমান কম বয়সত তেখেতে বিৰি খাবলৈ বাধ্য হৈছিল, কিয়নো তেখেতৰ ভৱিষ্যতৰ যি সোণোৱালী সপোন, সেই সপোন পূৰণ কৰাৰ কাৰণে তেখেতে বিৰি খাবলৈ বাধ্য হৈছিল। এইবাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি ডাম্পাৰৰ পোহৰত পঢ়া বুলি কৈছে, এইটো কাৰণ মানি ল'ব অলপ দিগদাৰ হয়, কাৰণ আপোনাৰ ঘৰত সুব্যৱস্থা আছে। এতিয়া সঁচা কথা কৈ দিয়ক, আপুনি কিহৰ পোহৰত পঢ়িছিল? নাই, মই সঁচা কৈছোঁ, ডাম্পাৰৰ পোহৰত পঢ়িছিলোঁ। মানে ডাম্পাৰৰ পোহৰত মই কি পঢ়িছিলোঁ মই নিজেই গম নাপাওঁ। সেইটো এনে ঘৰত বিজুলী বাতিৰ গোটেইখিনি ব্যৱস্থা আছে। ঘৰত পঢ়িলে মানে মোৰ মন নবহে। মানে মোবাইলটো টিভিটো দেখি থাকোঁ, এইবোৰ চাই থাকিব মন যায়। সেইকাৰণে ডাম্পাৰৰ পোহৰত এনে আপুনি যেতিয়া পঢ়িব যায়, অকলে পঢ়িব যায়, তেতিয়া এনে কিবা খাইছিলে নেকি? খোৱা নাই, মই খালি বেলেগ একো নিয়া নাছিলোঁ। কিতাপকেইখনত বাদে মই মোবাইলটো বাকী চব বস্তু লগত লৈ গৈছিলোঁ, কিন্তু কিতাপকেইখন বাহিৰত থৈ গৈছিলোঁ। এনে পঢ়াৰ সময়ত আপুনি মোবাইল চাই আছিলে নেকি? মোবাইলটো চাবই লাগিব, মোবাইল নাচালে কেনেকৈ পঢ়িম? আজিকালি অনলাইন ক্লাছ। এনে কিবা মাদক দ্ৰব্য সেৱন কৰিছিল নেকি? মই প্ৰত্যেক পঢ়ি সময়ত ৰাতিপুৱা উঠিয়ে মই এটা ধূমপান সেৱন কৰোঁ। তাৰপিছতে উঠি মই চিখৰ এক পেকেট, তাৰপৰা ৰাতি শোৱাৰ সময়ত মই বিয়েৰ এটা খাই শুই থাকোঁ। হয় দৰ্শক, আপোনালোকে শুনা পালে তেখেতৰ যি ডেইলি ৰুটিন, খোৱাৰ যি ৰুটিন তেখেতে আমাৰ ওচৰত অৱগত কৰিলে। এইবাৰ আমি আপোনাৰ ওচৰত আছোঁ। আপুনি যেতিয়া পৰীক্ষাত পাছ কৰে, তেতিয়া মই শুনা পাইছোঁ বহুত মানুহে আপোনালোকৰ ঘৰত ফেইল কৰিছে। তেতিয়া আপুনি কিয় কান্দিছিলে? কিবা ঘৰত চাহ খুৱাবলৈ কিবা মানে অলপ অসুবিধা? কাৰণ আমাৰ বহুত অসুবিধা আছিল। কাৰণ মই সেইটো সময়ত মই স্কুলত চব লগৰবোৰে মই চাইকেল লৈ আহে। তেতিয়া মোৰ মনত দুখ লাগিছিল, কাৰণ আমাৰ টকা পইচা অভাৱ আছিল। তেতিয়া চব চলি চাইকেল লৈ মই খোজকাঢ়ি আহোঁ। তাৰপিছত দেউতাই এতিয়া ৰঙালাও জিকা বেপাৰ কৰি মোকখন সৰু চাইকেল ভাঙা চিঙাৰ পৰা ৰাখি দিছিল। সেইখন চাইকেলেৰে মই অহা যোৱা কৰি আজি মই মেট্ৰিক পৰীক্ষাত উন্নতি কৰিলোঁ বা পাছ কৰিলোঁ। আজি চবেই সেইখিনি খবৰ পাই মোৰ ঘৰত আহিছে। মই এতিয়া কি খুৱাম কি নুখুৱাম, তাৰমানে আমাৰ দেউতাৰ প্ৰেছাৰ উঠিয়ে গ'ল। কি খুৱাম, কাৰণ মই কৰিম কি আপোনালোকে কওক। আৰু এতিয়া চব মানুহে খবৰ ল'ব আহিছে, কিবা লগি আছে। আৰু আছিল আমাৰ এতিয়া তামোল খাবও আছিল, কিন্তু তামোলৰ গাছডাল গোটেই বতাহত ভাঙি গ'ল। দৰ্শকসকল, আপোনালোকে গম পাইছে কিমান এটা দুখৰ খবৰ। তেখেতে পৰীক্ষাত উত্তীৰ্ণ হৈছে, সুখান্তিৰে উত্তীৰ্ণ হৈছে, কিন্তু তেখেতৰ এজন মানুহক দিবলৈ এখন তামোল নাই, চাহ একাপৰ ব্যৱস্থা কৰিব পৰা নাই। তথাপিতো তেখেতক সকলোৱে উৎসাহ উদ্দীপনা যোগাইছে। আমি গৰম লাইভৰ তৰফৰ পৰাও আমি জনাইছোঁ। এইবাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ। যেতিয়া মানুহবোৰ গৈছিলে তেতিয়া কেনেকুৱা আছিলে? তেতিয়া মোৰ ভালে লাগিছে। প্ৰত্যেকজন মানুহে মোক লৈ একদম সন্মান সহকাৰে কিতাপ বহি পেন পৰীক্ষাৰ আগতো দিছে মোক, পৰীক্ষাৰ পিছতো মোক দিবলৈ লৈ আহিছে। কিছুমানে আপোনাৰ ঘৰতো খবৰটো পাই নিশ্চয় মানুহ গৈছিলে। তেতিয়া কেনেকুৱা এটা মানে পৰিৱেশৰ সৃষ্টি হৈছিলে? বহুত পৰিৱেশৰ। চবেই কয় ই আজিৰ পৰা পঢ়িব নালাগে, সি কয় ইয়াক ৰিক্সা এখন কিনি দে, সি কয় ইয়াক গাড়ীৰ হেণ্ডিমেন বনা, সি কয় কাৰোবাৰ চাহ দোকানত
থৈ তাক হয় হয় গম পালে ৰাইজ এনেকুৱা এটা মানে পৰিস্থিতিৰ সন্মুখীন হৈছে অভিজিত ডেকা। আপোনাৰ কি হোৱাৰ সপোন আছিল মানে সৰুৰে পৰা? মোৰ সৰুৰে পৰা ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছিল, কাৰণ যি বস্তু ঘৰত আনে মই ভাঙি মিলি খুলি মিলি নাচাওঁকে মই থাকিবই শান্তি নাপায় মানে সেইকাৰণে মোৰ ইঞ্জিনিয়াৰ হোৱাৰ এটা লক্ষ্য আছিল আৰু সপোন আছিল ইঞ্জিনিয়াৰ হোৱাৰ। কিন্তু কোনো কথা নাই, এতিয়া যিহেতু আপোনাক বেটাৰী গাড়ী চলাবলৈ ঘৰৰ পৰা কৈছে, চলাই আছো বেটাৰী গাড়ী চলাব নেকি? আজিৰ পৰা আৰম্ভ কৰিছো, চলাই লৈ আৰু 200 খাল হয় ৰাতি। বেটাৰী গাড়ী আপোনাক কোনে চলাব দিছে? ঘৰত দেউতাই চলাব দিলে, চলাই মাৰিলে আপোনাক? দেউতাই মাৰিছে। কিহৰ কাৰণে মাৰিলে? এইটো কাৰণে মাৰিছে, মোক ৰাতিপুৱাই কৈছে যে আজিৰ পৰা বেটাৰী গাড়ীখন চলাই থাক। মই ওলাই লৈ আহিলো, চলাই আছো। ই সোধে ভাড়া, মই বোলো ভাড়া নাযাওঁ, দিনটো চলাই থাকি দিছে। মই চলাই আছো, গধূলি ঘৰত গৈছো, কৈছে আজি দিনটো চলালো দে, পইচা ভাড়া পইচা। মই ক'লো ভাড়া মাৰিবতো দিয়া নাই, মোক চলাব আহিছে, দিনটো চলাই আছো। আৰু 200 লগাই দিলে। তাৰপিছত দৰ্শকসকল আপোনালোকে গম পালে তেখেতৰ ই ৰিক্সা এখন কিনি দিয়া হ'ল, যিহেতু তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে, সেইটোৰ কাৰণে তেখেতক এখন ই ৰিক্সা কিনি দিয়া হ'ল যদিও তেখেতে ই ৰিক্সাখন ভাড়া নামাৰিলে। চলাই থাকিব দিছে, চলাই আছো। মই তেনেকে ভাড়া মাৰ বুলিতো কোৱা নাই ন। এইবাৰ আহিছো আমাৰ উৎপল ডেকাৰ ওচৰলৈ। আমি শুনামতে আপোনালোকৰ অঞ্চলত খোৱা পানীৰ সুব্যৱস্থা নাই। আপোনালোকে এনে কেনেকুৱা ধৰণৰ পানী, মানে ক'ৰ পৰা পানী নিছিলে বা ক'ৰ পৰা পানী আনি খাইছিলে? এতিয়া আমি খোৱা পানী ব্যৱহাৰ কৰোঁ আমাৰ বাঁহ একচুপ আছে, সেই বাঁহ চুপৰ যে কোমল বাঁহ যি আছে, সেই কোমল বাঁহ মই ৰাতিপুৱা ঠিক 4টামান বজাত মই যাই কিনে মই এটা বাঁহ কাটি লৈ আহোঁ। 4-5ডাল এনেকৈ বাঁহ কাটি কিনে তাৰে খোৱা পানী আমি ব্যৱহাৰ কৰিছিলোঁ। মই এইখিনি কষ্টত মই পঢ়ি ডাঙৰ হৈছোঁ। ৰাতিপুৱা মই সেই বাঁহডাল কাটি কিনে মই তাৰে পানী যিখিনি ওলাই সেই পানী দি মুখ ধুই ৰাতিপুৱা খাই লৈ মই দৌৰিব যাওঁ। তাৰে পৰা দৌৰি আহি আকৌ আৰু এডাল বাঁহ কাটি তাৰে যিখিনি পানী ওলাই সেইখিনি পানী খাই সেনেকে মই পঢ়িছিলোঁ। আপোনালোকে গম পাইছে তেখেতৰ খোৱা পানীৰ অভাৱ। বাঁহৰ যিটো কোমল বাঁহ থাকে, সেই বাঁহৰ পানী খাই তেখেতে জীৱন যাপন কৰি আছে। তাৰ উপৰিও শিক্ষা জগততো তেখেত আগবাঢ়ি গৈছে। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু এখেতৰো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কোনো কথা নাই বাৰু, তেখেতে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলেও তেখেতে কৰ্মত এতিয়া বৰ্তমান ব্যস্ত। আমি যোৱাকালি মাতিছিলোঁ তেখেতক, কিন্তু তেখেত বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলে, কাৰণ তেখেত এতিয়া গাড়ীখন চলোৱাতে ব্যস্ত হৈ থাকে। যা নহওক বাৰু, দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অভিজিত মৰমেও অহাবাৰ 2024ত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বুলি আশা কৰিছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা ইমান টানো নহয়, মই নিজে 4বাৰ দিলোঁ ইতিমধ্যে। অহাবাৰ যদি 5বাৰ হ'ব, দি থাকিম আৰু এনেকৈ দি থাকিম বুলি ভাবিছোঁ। হয়, তেখেতে মন্তব্য উল্লেখ কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা ইমান টান নহয়, এইবাৰে তেখেতৰ 5বাৰ হোৱা বুলি ক'লে। আপুনি এনে কিমানবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলে? মই বেছিবাৰ দিয়া নাই, এইবাৰ ফাৰ্ষ্ট দিছোঁ মই। কাৰণ এইবাৰ মই বেছি জোৰ দিছোঁ, মই ভাবিছিলোঁ মই নপঢ়োঁ নেকি। তাৰপিছত মই আপোনালোকৰ এনেকুৱা নিউজ চেনেলত পাই আছোঁ যে মই সদায় পাই আছোঁ যে মেট্ৰিকটো পাছ কৰি চবে দৌৰি দৌৰি চাকৰি লৈ আছে। তাৰপিছত মোক ঘৰত ক'লে তই যে এনেকৈ থাকা, তই পঢ়াৰ দৌৰা কৰ, তাৰপিছত তই কিবা এটা চাকৰি লৈ কিবা এটা কৰি খাবাতো লাগবই বুলি কৈছে। আজিকালিতো হাজিৰা কৰি লাভ নাই, হাজিৰা কৰিলে আজি আৰু বহুত কষ্ট, বা 300 টকা দিয়ে, কোনোবাই 200 টকা দিয়ে। তাৰ ক'লে তই কিবা এটা হাতত কিবা এটা ল বুলি কৈছে। তাৰে পিছত মই ভাবিলোঁ যে ময়ো মেট্ৰিকটো পাছ কৰোঁ, তাৰপিছত কি হয়। কিন্তু মোৰ সৰুৰ পৰা মন আছে যে মই সৰুৰ পৰা মই ডক্তৰ হ'ম বুলি। য'ত মই ভেটেলি দেখা পাওঁ তাতে মই ভেটেলি ধৰি লৈ আহোঁ। তাৰপিছত মই এনেই দোকানৰ পৰা ইনজেকশ্যন সুধি লওঁ, তাৰপিছত মই ভেটেলিত বেজী মাৰি মই এতিয়া অলপ পাৰা হৈছোঁ। আগলৈ যেন মই এনেকুৱাকৈ আগবাঢ়ি যাব পাৰোঁ, আপোনালোকক গৰম লাইফত মই অনুৰোধ জনাইছোঁ জানো আৰু আগবাঢ়ি যাব পাৰোঁ যেন। সেইকাৰণে আপোনালোকে গম পালে, আপোনালোকক অনুৰোধ জনাইছে, তেখেতক উৎসাহ উদ্দীপনা দিয়ক। তেখেতে এজন সফল চিকিৎসক হৈ আমাৰ মাজত আহক। আমাৰ বিশ্বাস তেখেতে আমাৰ এই গ্ৰাম্য অঞ্চলৰ যিখিনি ব্যক্তি আছে তেখেতসকলক সহায় কৰিব বুলি আমাৰ বিশ্বাস আছে। আৰু আমি দুয়োগৰাকী ছাত্ৰকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই বিশেষ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ। হাই গাইজ, এই ভিডিঅ'টো বনাবৰ কাৰণে কোনো বেয়া নাপাব, আমি মাত্ৰ ধেমালিহে কৰিছোঁ। আৰু প্ৰতিজন হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ আমাৰ গৰম লাইভৰ তৰফৰ পৰাও থাকি অলেখ শুভকামনা। ধন্যবাদ। লগতে যদিহে এই আমাৰ
আমাৰ এই চেনেলটো ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি আমাক উৎসাহ জনাব